এই গাইজ দেখিছেনে বাবু ৰঙা ৰঙা কি মানে এইবোৰ হৈছে জবা ফুলৰ জবা ফুল পিচাৰ আৰু এয়া হৈছে আমাৰ ননগতি আৰু এই জবা ফুলখিনি আজি দেওবাৰ যিহেতু সেয়েহে মূৰত লগাই ল'লোঁ যিহেতু চুলিখিনি অকণমান কেয়াৰ ল'ব লাগিব ন ভাল হৈ থাকিব। তাৰপিছত আহিলোঁ আমি বাৰীলৈ দেওবাৰৰ দিনটো পৰাপক্ষত আমি ঘৰৰ চব্জি খাব বিচাৰোঁ সেয়েহে আহিলোঁ টেঙামৰা ছিঙিবলৈ। এয়া দুজোপামান আছে টেঙামৰা আগ দাইলত দি খাব লাগিব আৰু এয়া ছিঙি আছোঁ আৰু আমাৰ ঘৰতে প্ৰায়বিলাকেই আছে আৰু এই যে তৰমুজৰ এইটো হৈছে পুলি আনি পেলাই গুটি দি থৈছিলে এয়া ৰাতি লাগে আৰু এয়া আমি ছিঙি অনা মধুৰি পকিলে সেয়েহে খাবলৈ বুলি কেইটামান ছিঙি আনিলোঁ আৰু আমাৰ ঘৰত পনিয়ল আছে যিহেতু সেয়েহে পনিয়লো কেইটামান ছিঙি আনিলোঁ পকিছে আৰু খাবলৈ খুব ভাল হৈছে এয়া ধুই পেলাই আনি খাব লাগিব আজিলৈ বাৰু।